খুইদেউ কোনফালে যায়? এয়া দোকানলৈ আহিলো। তুমি পিছে কোনফালে যোৱা? ময়ো এনেই ওলাই আহিছোঁ এইফালেকে। আজি পিছে নামঘৰ আছে নহয়, যাবানে? পাহৰিছিলোঁ, দেখিছেনে খুইদেউ? যাব লাগিব। যাবা যাবা, সকলো আহিলেহে ভাল লাগে নাম খাগে। ঠিক আছে, আপুনি দোকানলৈ যাওক, মই যাওঁ দেই। যোৱা। খুৰাদেউ বহিছে? এয়া পাই অকণ বহিছোঁ। কোনফালে যাওঁ? এই দোকানৰ পৰা আহোঁ। ঠিক আছে। ল'ৰা ছোৱালীকেইটা ভাল নহয়? ভালেই ভালেই খুৰাদেউ, আপুনি বহক, মই যাওঁ দেই। যা যা আই। কৈ বাবলু, আজি পিংকি নাহিব নেকি বাৰু? আহিব। তাইলৈ যে সদায় ৰ'ব লাগে। কেতিয়াবা আহিলে নেকি? সদায় দেৰি কপা, অকণমান সোনকালে আহিব নোৱাৰো নেকি? অকণমান ৰ'লে একো নহয় দে। হ'ব বৈ, এতিয়া লেকচাৰ মাৰি থাকিব নালাগে। বৈ চাইডে দিয়া দেই, গাড়ী আহি আছে। হ'ব বৈ, তই মোক শিকাব নালাগে। পিছে আজি নামঘৰলৈ যাবি নে? ভাদমহীয়া নামঘৰলৈ মাইকী মানুহে যায়, ল'ৰা ছোৱালীবোৰ নাযায় নহয়। কিবা খোৱা খাত যায় আকৌ। হ'ব, মই ৰাক্ষসী, তই ভাল যা। খুৰা পকৰি লগাওক, পকৰি। মই ঘুগুনিহে খাম পাই। ঠিক আছে, তহঁতি বহ, মই আনি আছো। সোনকালে খাই বৈ নামঘৰলৈ এপাক যাম পাই। তই আৰু নোযোৱাকে থাকিবি নে? তই যাবি, তোকনো কোনে হাত দিছে যাবলৈ? আমাক মায়ে ক'ত দিব যাবলৈ? এয়া আহি গ'ল গৰম গৰম ঘুগুনি। আমাৰ পকৰিহে নাহিলে, তোৰ ঘুগুনি আহিলে। খা খা তই। আহিব ৰ এইটো। মা কি হলো? ইমান ৰাও চৌজি আহিছে যে? আমাক নামঘৰলৈ যাবলৈ দিবা। কেলে নামঘৰলৈ যাবলৈ? কি কৰিবি তহঁতি তাত গৈ? উৎপাতহে কৰিবি? আমাৰ লগত পিংকিও যাম বুলি কৈছিলে। একদম যাব নোৱাৰো। দুইটাই কিতাপ পঢ়ি থাকিবি, বাপেৰো ঘৰত নাই। উৎপাত নকৰিবি কিন্তু দেই, কৈ দিছো কিন্তু। সোনকালে গাটো তিয়াই লওঁ পাই, নামঘৰলৈ যাম নহয়। আজি ভাদমহীয়া প্ৰথমটো দিন, ভালকেই দিব চাগে চাহ টুপি। একেবাৰে নামঘৰতে খাম আৰু। ব'লা ব'লা মালতী, নামঘৰত মানুহ গোট খালেই চাগে। খুইদেউ, আমাৰ দেৰিয়ে হৈছে। আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰা শান্তি নাই বুজিছানে? ইহঁতৰ পৰাই সোনকালে ওলাই আহিব নোৱাৰো। এৰা, আজি পিছে চাহ দিয়া পাল কাৰ আছে জানো? চাহ টুপি ভাল হ'লে ভাল আৰু। তুমি যে কি কথাবোৰ কোৱা আৰু দেই। ব'লা ব'লা। আইও, নামঘৰত যে চাহ টুপি ভালকে দিব নোৱাৰি। কিনো বিস্কুট উলিয়াইছে, সেইটো বেমাৰীহে খায়, মেৰিগোল্ড বিস্কুটটো। এই খোৱা বোৱানো কি আৰু, নাম গাবলৈহে গৈছো আমি। হ'লেও খুইদেউ থক আৰু দেই, ভালকে চাহ একাপ দিব পাৰিলেহেঁতেন। সিহঁতি ইমান আৰু দুখীয়া নহয় নহয়। মই দুখীয়া যদিও মই ভালকে খুৱাম দেই। নেপায় নহয় তেনেকে ক'ব। যোনে যিটো খুৱাই আৰু, ধৰা বন্ধা নাই নহয়। এনেই সিহঁতৰ ফুটনি কি চাবা আকৌ, চাহ একাপ খুৱাব নাই ভালকে। ইজনী চাহ খাবলৈ আহিছিলে হপাই নামঘৰলৈ। বছ আৰু এনেই ঘৰতে বহি থকা নাই। মোৰতো আৰু পটলুক চাই বহুত ভাল লাগে আকৌ দেই। মোৰ আকৌ টম এণ্ড জেৰী চাইহে ভাল লাগে পাই। হ'ব, এতিয়া মোৰতো পটলুকে চাচোন, অকণমান দেৰি পাছত তই চাবি। উপায়তো নাই। তহঁতি টিভি চাই আছ? মা ক'ত গ'ল? মা নামঘৰলৈ গ'ল দেউতা। অকল টিভিয়ে চাই থাকিবিনে? পঢ়া শুনাও কৰিবি? দেউতা পঢ়িয়ে আছিলো, এতিয়া টিভিটো লগাইছোহে। অকণমান চাওঁ ৰ'বা, সন্ধিয়া পঢ়িম নহয়। বাৰু, চাহ টুপিও খাব লাগিছিলে। একেবাৰে সন্ধিয়াই খাম আৰু। তহঁতক পঢ়ি থাকিবলৈ কৈছিলো, তহঁতে যে টিভিৰ সন্মুখত বহি আছ। এই মা, এতিয়া চাইছোহে। হ'ব তেতিয়াহ'লে, দেউতা আহিলে নাই অ? আহিলে। যোৱা, দেউতাই চাহ একাপ খাম বুলি কৈছিলে। দিওঁগে, তই হপাই চাহ অকণ বনাই দিব নোৱাৰিলি? মই টিভি চাই আছিলো যে। চাহ হ'লনে? এয়া হ'ল, দিবলৈ লৈছিলো। দিয়া দিয়া। চাহকণ খাই পাচলি কেইটামান লৈ আহিবচোন, পাৰিলে মাংস অকণো লৈ আহিব। হ'ব বাৰু দিয়া। বহুত দিনৰ মূৰত গাড়ীখন উলিয়াই আনিছোঁ পাই। তেলৰ যি দাম, উলিয়াই নিবই নোৱাৰি। বন্ধুসকল, আপোনালোকৰ ল'ৰা ছোৱালীকেইটাই বাৰু সুদা ভাত খায়নে? আমাৰ ইহঁতি সুদা ভাত নাখায়, একো মাংস অকণ আনোগৈ। ইহঁতি মোৰ ঘৰত জন্ম নহয়, আম্বানী ঘৰতহে জন্ম হ'ব লাগিছিলে পাই। দেউতাই লোকেল মুৰ্গী এটা আনিছিলে, তাকে বনাওঁ। মোক এপিচ বেছিকে দিবা দেই। টেষ্ট কৰিব হ'লে ক'বা, মই আহি যাম। ল'ৰাটো যেন খাই নোপোৱা মানুহৰ নিচিনা কৰে দেই। হ'ব যা তই পঢ়গে। অ'কে মামী।